এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু এয়া দেখিছে নহয় বিহুক বাল্টি মূৰত লৈ খেলি আছে। তাৰ এইবোৰ খেল চাই আমি খুব এনজয় কৰোঁ, ভালো লাগে। সদায় নতুন নতুন শিকি থাকে এইবোৰ খেল তাই। আৰু এতিয়া ভাবিছিলোঁ যে মাছ বনাম তিলৰ লগত, কিন্তু মোৰ মিক্সিটো বেয়া হৈ আছিলে। সেইটো কাৰণে কেৰাহীতে মই তিলখিনি গৰম কৰি অকণমান খুন্দি লৈছোঁ। পিঁয়াজ আদা নহৰুখিনি ভাজি লোৱাৰ পিছতে মই এতিয়া ইয়াতে দি দিছোঁ বিলাহীখিনি দি ঘৰত যি মছলা আছিল বাপেকে গোটেই দি দিছোঁ চব। তাৰপিছত আলু দি দিলোঁ। আলুখিনি মই আগতে ভাজি লৈছিলোঁ। আলুখিনি দি তিলখিনি দি অকণমান মই পানী দি ভালদৰে গোটেইখিনি মিক্স কৰি অকণমান সময় ভাজি লৈছোঁ মছলাখিনি। তাৰপিছতে এতিয়া মই জোখমতে ইয়াতে পানী দি দিছোঁ। পানী দি ঢাকনখন লগাই অকণমান সময় উতলিবলৈ দিছোঁ। তাৰপিছত মাছ কেইপিচ দি দিলোঁ। মাছ কেইপিচ দি আলু কেইটুকুৰমানো ভাঙি দিলোঁ, যাতে আঞ্জাখন অকণমান গোটা হয়। আৰু উতলা অহাৰ পিছত একেবাৰে শেষত মই গৰম মছলা দি দিলোঁ। আৰু আমাৰ আঞ্জা একদম ৰেডি হৈয়ে গ'ল, আৰু লগতে মাছৰ পিটিকা। আৰু আজিৰ থালিখনেই